हेलो गाइज वेलकम बैक टू माई यूट्यूब चैनल अनुष्पा आशा करूँ तुम्हारे सकले भाले आसा। सो गाइज आज मैं एटा रेसिपि बनाबले गई आसो तो तुम्हारे मोर लगत थाका और भिडिओ ভাল লাগিলে निश्चय लाइक करिबा। तो गाइज प्रथमत मैं एतिया तुम्हारे देखाई पाई आसा जे मोर पिछफाले ऊपरत रंगालार आग आछे। सो मैं यात আজি रंगालार आगेदी सरियह दी चरचरी बनाम। तुम्हारे मोर लगत थाका मैं प्रथमत रंगालार आगखिनि काटि लওঁ तार पिছত आको लग पाই आছো। तो गाइज मैं कोमलिया कोमलिया आगखिनि ছিঙি ললো। 2 চামুচ মান সৰিয়হ मैं ইয়াতে লৈছো। तार पिছত সৰিয়হটো मैं ভিজাই থম আগতীয়াকৈ। কাটি লওঁ এনেকৈ সাইজত কাটি লওঁ। সো গাইজ মোৰ ৰঙালাও ঠাৰি কাটা হৈ গ'ল। এতিয়া মই লগতে এটা আলু দি আছোঁ কাটি পেলাই। তুমি আলুটো দিলেও হ'ব নিদিলেও হ'ব তোমালোকৰ কথা। তো মানে মই এইটো ৰেচিপিটো স্পেচিয়েলি মানে মোৰ আমাৰ মাইনাৰ কাৰণে বনাই আছোঁ। সো তাই মানে যেতিয়াই ৰঙালাও ঠাৰি বনাবলৈ ওলায় তেতিয়াই মোক ফোন মাৰিব যে বৌ মই এইটো কেনেকৈ বনাম। হ'লেও তাই জানে কিন্তু মোক তাই সুধিব যে বৌ কেনেকৈ বনাম, সৰিয়হ দি বনাম না এনে পাঁচফোৰণ দি নিৰামিষ কিবা বনাম। তো স্পেচিয়েলি এইটো মাইনাৰ কাৰণে হয়। তো মাইনা তুমি এইটো ভিডিঅ'টো তেতিয়াই ৰঙালাও ঠাৰি বনাবলৈ বিচাৰিবা তেতিয়াই এইটো ভিডিঅ'টো চাই ল'বা যাতে মোক ফোন কৰিব নালাগে। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই তেল দি দিম। মই শুকান জলকীয়া দিম 2টা, লগতে পাঁচফোৰণ দিম হ'ল তেজপাত। এতিয়া আমি কেৰাহীত এইটো দি দিম। তাৰপিছত দি আছোঁ নিমখ, তাৰপিছত দিম হালধি, এইটো ভালদৰে আমি এইটো প্ৰথমতে এইটো ভালদৰে ভাজিম। ভাজাৰ পিছত যোনটো ইয়াত মই চচ্চড়ি বনোৱা যোনটো মছলা দিম সেইটো মই ৰেডি কৰিম। ঢাকি পেলাই লো ফ্লেমত কৰি দিম। মই যেতিয়াই সৰিয়হ পিছোঁ তেতিয়া অকণমান সৰিয়হৰ লগতে এটা জলকীয়া আৰু নিমখ আৰু হালধি অকণমান দি লওঁ। মানে সেইটো দিলে মই ইয়াতো দি লৈছোঁ, সেইটো দিলে মানে সৰিয়হ কেতিয়াবা পিচিলে অকণমান তিতা ভাৱটো থাকে। চ' এইটো দিলে মানে তিতাটো গুচি যায়গৈ। তো এতিয়া মই সৰিয়হৰ লগত দিলোঁ আদা, নহৰু আৰু অকণমান বিলাহীটো দিলেও হ'ব নিদিলেও হ'ব। বিলাহীটো অকণমান দিলে মানে টেষ্টটো অকণমান বেলেগ আহে, সেইকাৰণে মানে মই বিলাহীটো দি লৈছোঁ। তোমালোকে নিদিলেও হ'ব। মোৰ এইটো পিঠা হৈ গ'ল। মই এতিয়া এই পেষ্টটো ইয়াতে চব্জিত দি দিম।
মছলাটো দি ঢালি পেলাই আৰু অকণমান ভাজি ল'ম। তাৰপিছত মই পানী দি দিম। মছলাখিনি দি দালিবিলাক ভাজা হৈ গ'ল, তেতিয়া মই অলপ অলপকৈ পানী দি দিম। একচুৱেলি মোৰ মোবাইল ধৰা মানুহ নাই, তো মই বহুত কষ্টকৈ ভিডিঅ'টো বনাই আছোঁ। এটা হাতেদি মোবাইল, এটা হাতেদি চব্জি। মই অলপ অলপকৈ পানী দিম। যিহেতু এইটো চচ্চড়ি হয়, তো মই এইটো বেছিকৈ পানী নিদিওঁ। ইমানটো পানীৰে হৈ যাব। পানীটো যেতিয়ালৈকে হেৰি নহয়, তেতিয়ালৈকে মই এইটো ঢাকি দিওঁ। এইটোত কুকাৰটোত মই অকণমান দালি বইল কৰিছিলোঁ। কেৰাহীত কৰিলে ভাল, মচুৰ দালি হয়। এনেইতো কেৰাহীত দালি বইল কৰিব লাগে। মই যিহেতু লেট হৈ গৈছে, সেইকাৰণে মই কুকাৰত দালিখিনি বইল কৰিলোঁ। আৰু মই এতিয়া সেইটো কেনেকৈ চম্ভাজ মাৰিম সেইটো তোমালোকক দেখাম। এইটোত মই দিম বিলাহী আৰু সৰিয়হ দি তেল মাৰিম। তো তেল মাৰাটো তোমালোকে চোৱা মই কেনেকৈ মাৰোঁ। দালিটোত মই অকণমান হালধি দি দিছোঁ। আৰু মই ইয়াতে বিলাহী কাটি লৈছোঁ মিহি মিহিকৈ। চব্জিখিনি বহুত ধুনীয়াকৈ হৈ আছে, আৰু অকণমান পানীটো শুকাব লাগিব। আৰু ইয়াতে এইটো ঘৰত বনোৱা ঘি হয়, গৰুৰ গাখীৰেদি। তো এতিয়া মই ইয়াতে অকণমান ঘি দি আছোঁ। আলুটো সিজিছে নাইবা, আলুটো ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াত তেল দিম। ইয়াতে মই অকণমান চেনি দি ল'ম। এতিয়া মই ইয়াতে দিম সৰিয়হ, দিম বিলাহী, বিলাহীটো মই অকণমান ইয়াতে ভাজি ল'ম। তাৰপিছত দালিখিনি মই এতিয়া দালিটোত অকণমান কেইটামান ধনিয়া পাত দিম। তো মই ধনিয়াটো আমাৰ ইয়াতে আছিলে, মই তাৰ পৰা উঠাই পেলাই এটা দামত আছিলে আমাৰ সৰু, সেইটোকে মই দামত লগাই দিছোঁ ভাঙি পেলাই। এইটো মই দালিত দিম, ধনিয়া পাতখিনি দি দিম।
এনেকুৱাকৈ এবাৰ দালিটো বনাই খাই চাবা, বেয়া নালাগে, ভালে লাগে। আমাৰ চব্জি হৈ গ'ল। এইটো অফ কৰি দিওঁ। চ' গাইজ, ৰেডি আমাৰ ৰঙালাও আগৰ সৰিয়হ দি চচ্চড়ি। ৰেচিপিটো নিশ্চয় এবাৰ তোমালোকে বনাই চাবা, ভাল লাগিলে খাই মোক কমেণ্টত জনাবা। চ' গাইজ, আজি মোৰ ভিডিঅ' ইমানলৈকে আছে। মোৰ মই বনোৱা ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যোন মোৰ চেনেলত মানে নতুন চাই আছা মোৰ ভিডিঅ'বিলাক, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু মই যিমান মানে ভিডিঅ'বিলাক বনাই আছোঁ তোমালোকে পাই যাবা যদি তোমালোকে মোক ছাবস্ক্ৰাইব কৰি দিয়া। আৰু বাই বাই, টাটা, সোনকালে লগ পাম নেক্সট ভিডিঅ'ত। বাই।